আজি দশম শ্ৰেণীৰ মাধ্য মধ্যমা আৰু বহুলক নিৰ্ণয় কৰিবলৈ ওলাইছোঁ অতি সহজ পদ্ধতিৰে। আমি প্ৰশ্নটো লিখি ল'লোঁ। ক্লাছ শ্ৰেণী অন্তৰাল 10ৰ পৰা 20, 20ৰ পৰা 30, 30ৰ পৰা 40, 40ৰ পৰা 50, 50ৰ পৰা 60 আৰু বাৰংবাৰতাবোৰ আছে 3, 7, 10, 6, 4। এতিয়া মাধ্য উলিয়াবৰ কাৰণে আমাক দৰকাৰ হয় XI শ্ৰেণী চিহ্ন অৰ্থাৎ মধ্যমান, ইয়াৰ সোমাজৰ মানটো 10ৰ পৰা 20ৰ ভিতৰত 10 যোগ 20 ডিভাইডেড বাই 2, 10 প্লাছ 20 ডিভাইডেড বাই 2 কৰিলে আমি 30, 2ৰে হৰণ কৰিলে 15 পাম। তাৰ পিছৰটো 20 আৰু 30ৰ মাজত আছে 25 হ'ব। 50, 50ক 2ৰে হৰণ কৰিলে 25 আহিব। 30 আৰু 40 তো 35, 40 আৰু 50 45, ইয়াত আহিব 55। এইটো XI হৈ গ'ল। তাৰপিছতে আমি উলিয়াব লাগিব FI XI অৰ্থাৎ এইটো আৰু এইটোৰ পূৰণফল, বাৰংবাৰতা আৰু শ্ৰেণী চিহ্নৰ পূৰণফল। এই দুটা পূৰণ কৰিলে 15, 3, 45 আহিব। 7 into 25 পূৰণ কৰিলে 175, 10 into 35 350, 645, 6 5 30, 0, 6 24, 25 26 27, 270 আৰু 4 into 55 হ'লে 5 20, 0 22, 22। এইটো আহিলে FI XI। ইয়াতে আমি ইয়াৰ যোগফলটো উলিয়াব পাৰোঁ, যিটো আমি লিখোঁ ছিগমা FI। ছিগমা FI ইকুৱেল টু মুঠ হ'ব 5, 10, 15, 20। আমি এইটো নহয়, FI ছিগমা FI ইকুৱেল টু ইয়াত আহিব মুঠতে 6 4 10, 10 10 20, 7 3 10, 10 20 30, 30 আহিলে FI ছিগমা। আৰু আমি এইটো উলিয়াব লাগে ছিগমা FI XI। যোগ কৰিলে ইয়াত 5 আৰু 5 10, 0 আহিলে। পিছত আহিলে এইটো 7 আছে, 5 2 7, 7 2 7 14, 3 7 21, 22 23, 24 25 আৰু 1 এটা থাকিলে 26 6 2 4 6 7 8 9 10, 1060। এইটো হৈ গ'ল ছিগমা FI XI। তাৰ পৰা আৰু এটা লাগিব আমাৰ সঞ্চয়ী বাৰংবাৰতা CF কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি। এইটো এই বাৰংবাৰতা কলমটোৰ পৰা আহিব। প্ৰথমটো 3 যোগ 0 3 হ'ব। 3 আৰু 7 যোগ কৰিলে 10 হৈ গ'ল। 10 আৰু 10 যোগ কৰিলে 20 হৈ গ'ল। 20 আৰু 6 26, 26 আৰু 4 30। এইখিনি আমাৰ গোটেইখিনি হৈ গ'ল চাৰ্টখন। ইয়াৰ পিছত আমি এতিয়া উলিয়াব লাগে মাধ্য উলিয়াবৰ কাৰণে আমি ডাইৰেক্ট মেথডটো প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিছোঁ। তো প্ৰথমতে আহে ছিগমা FI XI ডিভাইডেড বাই ছিগমা FI। তো ইয়াত আহিব 1060 ডিভাইডেড বাই 230। 0 এটা কাটি দিব পাৰোঁ। 106 ডিভাইডেড বাই 3 থাকিলে। তো আমি বহুতে হৰণ কৰিবলৈ অসুবিধা পাওঁ, কিন্তু মই দেখুৱাই দিছোঁ। 3ৰে হৰণ কৰিলে 1টোকটো নাযায়, 3 গুণ দিব পাৰোঁ আমি, 9 হৈ গ'ল। 1 6 থাকিলে 3 5 15, 1 থাকিলে, এতিয়া এইটো 1টোক 3ৰে হৰণ নাযায়, দশমিক দিলোঁ, 0 দিলোঁ, 3 গুণ 9। তো এনেকৈ 3কে গৈ থাকিব। অৰ্থাৎ আমাৰ মাধ্য ওলালে 35.33 গৈ থাকিব। আমি ইমানটো লিখিলে হৈ যাব। এয়া আছিল আমাৰ মাধ্য। এতিয়া মাধ্য ওলোৱাৰ পিছত
আমি বহুলক উলিয়াওঁ। বহুলক সমান বহুলকৰ কাৰণে আমাৰ এটা সূত্ৰ মনত ৰাখিব লাগিব, সেইটো হ'ল বহুলক ইকুৱেল টু L প্লাছ F1 মাইনাছ F0 divided by 2F1 minus F0 minus F2 into H শ্ৰেণী দৈৰ্ঘ্য ইকুৱেল টু L বহুলক শ্ৰেণীটো হৈ গ'ল য'ত বাৰংবাৰতা আটাইতকৈ বেছি আছে, এইটো 10, গতিকে এইটো হৈ গ'ল বহুলক শ্ৰেণীৰ নিম্ন সীমা হ'ল 30, গতিকে ইয়াত আমি L ইকুৱেল টু 30 বহালোঁ প্লাছ F1 ইয়াত থকা বাৰংবাৰতাটো আমি F1 বুলি ল'লোঁ, এইটো F0 বুলি ল'ম আৰু এইটো F2 বুলি ল'ম। তো F1 আহিলে 10 মাইনাছ F0 হৈ গ'ল 7, 2F1 into 10 F0 minus 7 minus 6 into H শ্ৰেণী দৈৰ্ঘ্য হৈ গ'ল 10 ইকুৱেল টু 30 প্লাছ 3 থাকিলে ইয়াত 20ৰ পৰা 6 7 13 গুচি গ'লে আমাৰ 7 থাকিব ওপৰত। এই 10টো ইয়াত নিলিখি মই একেবাৰে ইয়াত লিখি দিলোঁ ইকুৱেল টু 30 প্লাছ 30/7 এতিয়া 34.28 বুলি নকয় 34.28 হ'ব। এয়া আছিলে বহুলক। আৰু এটা আমাৰ উলিয়াবলৈ থাকিলে সেইটো হ'ল মধ্যমা। মধ্যমাৰ কাৰণে আমাৰ ফৰ্মুলাটো হৈ গ'ল L প্লাছ N/2 মাইনাছ CF ডিভাইডেড বাই F ইনটু H। তো N/2 অৰ্থাৎ আমাৰ N ইকুৱেল টু 30 আছে, 30/2 কৰিলে 15 আহিব। এতিয়া সঞ্চয়ী বাৰংবাৰতা কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি 15তকৈ বেছি ইয়াত আছে, গতিকে এইটোৱে মধ্যমা শ্ৰেণী হ'ব। মধ্যমা শ্ৰেণীটো হৈ গ'ল ওপৰত পাৰিলে ইয়াত লিখি দিব লাগে মধ্যমা শ্ৰেণী সমান 30 to 40, L 30 আহিব প্লাছ N/2 মানে এইটো আহিলে 15 মাইনাছ CF ইয়ালৈকে ল'ব লাগিব 10, 20 ল'লে নহ'ব কিন্তু ইয়ালৈকে 10 ডিভাইডেড বাই F 10 আৰু এফালে শ্ৰেণী দৈৰ্ঘ্য 10, গতিকে এইটো 30 প্লাছ 10 কেঞ্চেল হ'ব আৰু ইয়াত 5 থাকিব। এই 10টো আমি 1 হ'ব হৰণ কৰিলে ইকুৱেল টু 35 আহিলে, এইটো হৈ গ'ল মধ্যমা। ইয়াতো বহুলক শ্ৰেণী আমি ইয়াত লিখি ল'ব লাগে, ইয়াতে বহুলক শ্ৰেণী 30 to 40 এনেকৈ লিখি ল'লে আমাৰ সুবিধা হ'ব। আমি এয়া আছিলে মধ্যমা বহুলক। ধন্যবাদ।